ৰূপাঞ্জলি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আৰু আপোনালোকৰ ওচৰত এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো প্ৰথমৰ পৰা শেষলৈ চাবলৈ অনুৰোধ জনালোঁ। আজি মই বনাম কণী দিয়া আটাৰ পিঠা। ইয়াৰ কাৰণে মই আটা লৈছোঁ, কণী এটা লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, মান ধনিয়াৰ পাত লৈছোঁ, নৰসিংহৰ পাত লৈছোঁ। এইখিনি এতিয়া মই একেলগে ভাজি ল'ম। ভাজি লৈ কেনে ইয়াত মিশ্ৰণ কৰি দিম আটাখিনিত। এইখিনি এতিয়া মই কেৰাহীত দি দিলোঁ। পিঁয়াজ, মান ধনিয়া আৰু নৰসিংহৰ পাতখিনি আৰু কণীটোও দি দিলোঁ ইয়াত। এতিয়া এইখিনি মই ভালদৰে মিশ্ৰণ কৰি ল'ম। মোৰ মিশ্ৰণ কৰা হৈ গ'ল। এতিয়া কেৰাহীত এইখিনি দি দিলোঁ। মোৰ কণী দিয়া আটাৰ পিঠাখন ৰেডি হৈ গ'ল। এনেকুৱাকৈ খালে বহুত সোৱাদ লাগে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। আজি